হাই ভিউয়াৰ্স ৰিজু চুনবিৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি পুনৰ কেইটামান নতুন ডিজাইন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছো। আশা কৰো ভাল লাগিব। ইয়াত মই ষ্টনৰ জুৱেলাৰী ৰাখিছো, কিছুখিনি নতুন ডিজাইন লগতে আছে হাফ গামখাৰু। এইটো যেনেকুৱা নতুন এটা ডিজাইন হয়, নতুন মানে আগৰ পৰাই চলি আছে, কিন্তু কিছুখিনি কাষ্টমাইজ কৰা হৈছে ডিজাইনবোৰত। কেঁচা সোণৰ গোল্ড ফয়েলিং কৰা জুৱেলাৰীও মই ইয়াতে কিছুখিনি ডিজাইন ইয়াত দিছো আৰু খাৰুৰ ডিজাইনো কিছুখিনি আপলোড কৰিছোঁ। ইয়াৰ উপৰিও বিভিন্ন ডিজাইন, মোৰ বহুতখিনি ডিজাইন আছে যিবোৰ মই অলৰেডি মোৰ ভিডিঅ'ত আপলোড কৰা আছে। আপোনালোকে ডিজাইনবোৰ চাবৰ কাৰণে মোৰ চেনেলটো চাৰ্চ মাৰিলেই হয় বা ইউটিউবত গৈ বা গুগলত গৈ ৰিজু জোনবিৰি চাৰ্চ মাৰিলে মোৰ ডিজাইনবোৰ আপোনালোকে পাই যাব। আৰু মোৰ ডিজাইনবোৰ সদায় পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, তেতিয়া মোৰ নতুন নতুন ডিজাইনবোৰ আপোনালোকে পাই থাকিব। আৰু যদি মোৰ ডিজাইনবোৰ ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ইয়াতে মই ষ্টনৰ মানটাছাৰ ডিজাইন নতুন সেইটো আপলোড কৰিছোঁ, লগতে এইবোৰ বাখৰমণি পুৰণি ডিজাইন আপলোড কৰিছোঁ, খাৰুৰ ডিজাইন আপলোড কৰিছোঁ। ইয়াত এইটো ডাবল লাইনৰ মতি খাৰু পিনটো হেৰাই যায় কাৰণে ইয়াতে মই চেইন ইউজ কৰিছোঁ। তেনেকৈ আকৌ আছে আপোনাৰ গলপতা ডিজাইনৰ খাৰু, যিটো আমাৰ স্কুৱাৰ থুৰুৱা গলপতা, স্কুৱাৰ থুৰীয়া গলপতা, যিটো মানে খুব বেছি ডিমাণ্ডত থাকে, তাৰ ডিজাইনৰে আমি বনাইছোঁ খাৰু। এইটো খুব ধুনীয়া লাগে বস্তুটো। এইটো ছিংগল লাইনত ডাবল লাইনত আপোনালোকে নিজৰ মতে কাষ্টমাইজ কৰি বনাই ল'ব পাৰিব। লগতে নতুনকৈ মই দেখুৱাইছোঁ কিছুখিনি ষ্টনৰ পেণ্ডেণ্ট ছেট। এয়া চাওক, ষ্টনৰ পেণ্ডেণ্ট ছেট, এইটো এটা ছেট। ইয়াৰ উপৰি এইটো এটা জাপি ডিজাইনৰ ছেট হয়। তো ষ্টনৰ পেণ্ডেণ্ট ছেটটো খুব বেছি হাই ডিমাণ্ডত থাকে, তো মই ইয়াতে কেইটামান নতুন ডিজাইনৰ পেণ্ডেণ্ট ছেট ইন্ট্ৰডিউচ কৰিছোঁ। যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ কণ্টেক্ট নম্বৰটো দিয়া আছে 8486317001 নম্বৰটোত আপোনালোকে কল কৰি বা হোৱাটছএপ কৰি অৰ্ডাৰবোৰ কৰিব পাৰিব। কেতিয়াবা মোৰ কিছুমান কল উঠাবলৈ অকণমান দিগদাৰ হয়, তো আপোনালোকে যদি মোক ফোনত নাপায় তেতিয়াহ'লে মোক হোৱাটছএপ কৰি দিব, মই আপোনালোকৰ মেছেজবোৰৰ ৰিপ্লাই নিশ্চয়কৈ দিম। ইয়াতে মই ঝুমকাৰ ডিজাইনো কিছুখিনি আপলোড কৰিছোঁ। আৰু ইয়াৰ লগতে কওঁ যে মোৰ প্ৰত্যেকটো জুৱেলাৰী পিয়'ৰ চিলভাৰৰ ওপৰত হয়। আজিকালি মাৰ্কেটত বহুতখিনি ডুপ্লিকেট জুৱেলাৰী ওলাই গৈছে, যিবোৰ বিভিন্ন ধৰণৰ মেটেৰিয়েলৰ ওপৰত বনোৱা হয়, কিন্তু চিলভাৰৰ ওপৰত বনোৱা জুৱেলাৰীটো এভাৰলাষ্টিং হয়। কিন্তু আপোনাৰ পিছতো সেইটো ৰিফইলিং বা ৰিফইলিং কৰিব পাৰে, ৰিপলিছ কৰিব পাৰে। এইটো আপোনালোকে পিছলৈও পিন্ধি থাকিব পাৰিব। যিকোনো বস্তু এইটো ৰিপেয়াৰিঙৰ যিহেতু মানে সেইটো থাকে, সুবিধাটো থাকে, গতিকে চিলভাৰৰ বেছত আপোনালোকে ক্ৰয় কৰিলে সেইটো আপোনালোকৰ কাৰণে বেছি ভাল হয়। তো ইয়াতে চাওক, ষ্টনৰ খাৰু দেখুৱাইছোঁ মই কিছুখিনি। ইয়াতে বিভিন্ন ধৰণৰ ষ্টন কালাৰ ইউজ কৰিছোঁ মই। তো তেনেকৈ আপোনালোকে খাৰু ইয়াতে বিভিন্ন ছাইজৰ আছে, ছেইম ডিজাইন কিন্তু বিভিন্ন ছাইজত আছে। তো তেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, আৰু সেই হিচাপমতে এইবিলাক প্ৰাইচবিলাকো অকণমান বেলেগ বেলেগ হয়। ইয়াত কেঁচা সোণৰ এইটো হেণ্ড পতা দেখুৱাইছোঁ, হেণ্ড পতা আছে, কেৰু ডিজাইন আছে, ইয়াতে ব্লুত আছে, বেলেগ বেলেগ কালাৰতো ল'ব পাৰিব। তো তেনেকৈ কিছুখিনি ডিজাইন দিছোঁ ইয়াত। লগতে আৰু মই কেইটামান দেখুৱাব ওলাইছোঁ ষ্টনৰ গলপতাৰ ডিজাইন, যিবোৰ গলপতা হিচাপেও পিন্ধিব পাৰিব বা নেকলেছ হিচাপেও পিন্ধিব পাৰিব। এইটো চাওক এটা ডিজাইন, ইয়াত ৰেড আৰু হোৱাইট ইউজ কৰিছোঁ। ষ্টন কালাৰটো আপোনালোকে চেঞ্জ কৰিও ল'ব পাৰিব। এইটো এটা হয়, আৰু এটা দেখুৱাব ওলাইছোঁ, এইটো হয়। তো এনেকৈ কেইটামান মই গলপতাৰ ডিজাইনো নতুন নতুন ইয়াত ইন্ট্ৰডিউচ কৰিছোঁ, খুব ধুনীয়া হয়। তো আপোনালোকে যদি ল'ব বিচাৰে মোৰ নম্বৰটো দিয়া আছে, তাত কণ্টেক্ট কৰিব। আৰু যিকোনো আপোনালোকৰ জানিবলগীয়া কথা থাকিলে মোক কমেণ্ট কৰিব পাৰে বা ফোন কৰি বা হোৱাটছএপ কৰি ডিটেইলছখিনি ল'ব পাৰে। আৰু এযোৰ খাৰু দেখুৱাইছোঁ নতুন ডিজাইনৰ, এইযোৰ মিনাকাৰী লতা খাৰু হয়। মিনাত সাধাৰণতে লতা খাৰুটো নবনায়, কিন্তু এইবাৰ আমি মিনাত লতা খাৰুটো বনাইছোঁ। আৰু এযোৰ গামখাৰু দেখুৱাইছোঁ, ইয়াৰ কাটিংটো মানে ডিজাইনটো নতুন হয়। এইটো অকণমান নতুন ডিজাইনত কৰা হৈছে। তো আপোনালোকে নিজৰ অৰ্ডাৰবোৰ কৰিব পাৰিব। অৰ্ডাৰৰ ডিটেইলছখিনি মোৰ ইয়াতে দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। তো আপোনালোকে কণ্টেক্ট নম্বৰ নোট কৰি ল'ব পাৰে আৰু হোৱাটছএপ কৰি গোটেইখিনি ডিটেইলছ ল'ব পাৰিব। ধন্যবাদ।